ৰাতিপুৱা গা পা ধুই আহি কাপোৰখিনি শুকা দি আছোঁ। বাকী কাম হ'ল, গা ধুলোঁ। প্ৰিয়াংশুৰ বাবে বনাই আছোঁ মেগী আৰু মোৰ বাবে বনাই আছোঁ চাহ। গৰম গৰম পাপৰেৰে খাম মই চাহ। প্ৰিয়াংশু আৰু মই বহি বহি খাই থাকিম। তাৰপিছত বনাম লাহে লাহে ভাত। চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'বিলাক। এয়া হৈ গ'ল মেগী আৰু চাহ। এতিয়া আমি খাম দেই, চাই থাকিব। খাই আছোঁ। এয়া বাবুক মেগী খুৱাই দি আছোঁ। আৰু কি কৰিবা, এনেকৈ কটাও মোৰ দিনবিলাক। পুৱাৰ পৰা ইহঁতৰ লগতে ডাঙৰ বাবুক খুৱাই দি আছোঁ আৰু সৰু বাবু এয়া বোকাতে শুই আছে। কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলে ভালে আছে, কুশলে আছে। মোৰো ভালে দিয়া। দুখে সুখে মোৰ জীৱনটো একদম বিন্দাছ। মানুহ এনেকেই থাকিব লাগে, হাঁহিৰে ফূৰ্তিৰে যিমান কষ্ট নহওক কিয় সকলোবোৰ হাঁহিৰ মাজেৰে পাৰ কৰি দিব লাগে দিনবোৰ দেই। সকলোৱে হাঁহি থাকিব, ভালে থাকিব, সুখত থাকিব। আজিৰ মোৰ চেনেললৈ মোৰ অন্য এটা ভ্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া হ'ল আমাৰ ৰিহান। আজি ৰিহানৰ গাটো বিশেষ ভাল নহয় দেই, সেইবাবে এনেকেই আজি চুপচাপে। আপোনালোকে চাই থাকিব দেই আমাৰ ভিডিঅ'বিলাক। যদি ভাল লাগে আমাৰ ভিডিঅ'বিলাক তেনেহ'লে লাইক কৰি দিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, সেইটো কিন্তু নাপাহৰিব দেই। লগতে বেল আইকনটো দবাই দিব। এয়া অমিতাৰ চব্জিৰে আজি দিনৰ এসাঁজ বঢ়িয়াকৈ খাম। আপোনালোকে ক'বচোন আপোনালোকে খায় নে নেখায় আৰু কেনেকৈ খায়। এয়া মই তেল দিলোঁ কেৰাহীত আৰু লগতে পাঁচফোৰণ অকণমান বেহৰ, তাৰপিছত অকণমান পিঁয়াজ, নহৰু আৰু এয়া দিয়ে ভালকৈ ভাজিম, ৰঙচুৱা কৰি ভাজিম। আৰু ভজা হোৱাৰ পিছতে অমিতাখিনি ঢালি দিম আৰু ইয়াতে বিশেষ একো নেৰো। হোৱাৰ আগে আগে অকণমান জিৰাৰ কৰি দিম আৰু অকণমান মিট মছলা দিম, হৈ যাব। চিম্পুলকৈ বনাওঁ দেই। এয়া অমিতাখিনি দি দিলোঁ আৰু অকণমান নিমখ দিলোঁ। ইয়াতে দিম অকণমান হালধিৰ গুড়ি আৰু এইখিনি মিক্স কৰিম এতিয়া। তাৰপিছত ঢাকনিৰে বঢ়িয়াকৈ দিম ঢাকি আৰু হৈ থাকিব দেই আমাৰ চব্জি। এয়া হ'ল সৰিয়হ, কেঁচাই কেঁচাই খাম দিয়া বঢ়িয়াকৈ। পিঁয়াজ নহৰু দি, পিঁয়াজ দিম, কেঁচা মিঠাতেল দিম, বঢ়িয়া লাগিব। আৰু এয়া হৈ গ'ল আমাৰ চব্জি, অমিতাৰ চব্জি। আৰু তাতে অকণমান মাছ দিছোঁ দেই। আৰু এয়া কেৰাহীটো তুলি দিছোঁ। ইয়াতে অকণমান ভাত আছে, ভাতখিনি অকণমান ভাজিম, ফ্ৰাই কৰিম দেই। পিঁয়াজ দিলোঁ অকণমান, নহৰু পিঁয়াজ দি ভাতখিনি অলপ ফ্ৰাই কৰি ল'ম। আৰু আজিৰ দুপৰীয়া খানা এয়াই আমাৰ দুখীয়া মানুহ দুখীয়া খানা দেই, নাহাঁহিব কোনেও। আৰু ইয়াতে বিশেষ এটা বস্তু দিছোঁ দিয়া, চাই থাকক। এয়া হ'ল মেগী মছলা, যাদু যাদু টেষ্টি। এয়া হৈ গ'ল খানা তৈয়াৰ। আৰু এয়া টুটু আহিলে স্কুলৰ পৰা আহিলে এতিয়া। আৰু এয়া কিন্তু 3:30 হোৱা নাছিল, 3 বজাৰ পিছত কৰা ভিডিঅ' দেই। তেতিয়াহে আহেতো ছোৱালীজনী স্কুলৰ পৰা। এয়া টেম্পুৰ পৰা নামিলে আৰু কিবা কিনি কৈ আছে দেই, স্কুলত আজি কি কি হৈছে সেইবিলাকে কৈ আছে। সেই আহিয়েই ক'ব ধৰিছে দেই, কি কি কৰিছে আজি স্কুলত, কোনে কি কৈছে তাকে কৈ আছে, বিশেষ একো কোৱা নাই। চাই থাকিব। কাম নেকি? এয়া গোটেইকেইটা স্কুলৰ পৰা আহি, টুটু স্কুলৰ পৰা আহি গোটেইকেইটা খেলি আছে একেলগে।